গুড মৰ্ণিং। আজি আৰু এটা ব্লগ কৰিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ ঘৰত ভাদমহীয়া পাঠ পঢ়া আছে আৰু আজি ভাদমহীয়া পাঠ পঢ়া অলপ প্ৰস্তুতি আৰম্ভ হ'ব। এতিয়া আইসকল আহি আছে আৰু মোৰ ছোৱালীজনী হাঁহি দি আছে হাঁহি। মই অকণমান চাহ একাপ খাই লওঁ। চাহকাপ খাইহে আৰু পাছৰখিনি আপোনালোকক দেখুৱাম। হাঁহি মোৰ কোলাত এতিয়া। আৰু আজি আমাৰ ঘৰত ভাদমহীয়া পাঠ পঢ়া অনুষ্ঠানটো শেষ হ'বলৈ গৈ আছে আৰু মই যাব পৰা নাই, কাৰণ মই মেখেলা চাদৰ পিন্ধি থকাও নাই। বাধ্যবাধকতা নাই, কিন্তু নিজৰে বেয়া লাগে, যিহেতু নাম প্ৰসংগ চলি থকাৰ সময়ত বা পাঠ পঢ়ি থকাৰ সময়ত যদি চেলেং চুৰিদাৰ এযোৰ পিন্ধি তাতে আগভাগ লওঁ, তেতিয়া দেখিবলৈও বেয়া লাগে ন, বা শুৱনি নহয়। কিছুমান ক্ষেত্ৰত মানে মেখেলা চাদৰ বা যিকোনো ধৰণৰ কাপোৰে, মই মেখেলা চাদৰক পক্ষত কোৱা নাই, মাত্ৰ অনুষ্ঠান বা যেতিয়া যি পোচাক পিন্ধিব লাগে সেইমতেহে অনুষ্ঠানত ভাগ ল'ব লাগে। অৰ্থাৎ য'ত মেখেলা চাদৰ পিন্ধিব লাগে তাতে মেখেলা চাদৰ পিন্ধি যাম, য'ত জিন্স পিন্ধিব লাগে তাতে জিন্স পিন্ধিম। সেইবুলি মই পিকনিক খাবলৈ গ'লেতো মেখেলা চাদৰ পিন্ধি নাযাওঁ, য'ত পাহাৰীয়া ঠাই তাতেও মই মেখেলা চাদৰ পিন্ধি নাযাওঁ, তেনেকুৱা ধৰণৰ কথা। গতিকে মই চেলৱাৰ এযোৰ পিন্ধি আছোঁ কাৰণে, আৰু মই মাজে মাজে ফিটিং কৰাই থাকিব লাগে কাৰণে মই নামভাগত ভাগ ল'বলৈ পৰা নাই। গতিকে সেনেকৈ ক্লিপ ল'বও পৰা নাই, ভিডিঅ' ক্লিপ দুই এটা লৈছোঁ যদিও মই এড কৰি দিম। আজি এটা বস্তু বনাইছোঁ। বস্তু মানে ঠিক সেইটো বস্তু আচলতে কিনিবলৈ পায়, ফ্লাছ কাৰ্ড, বহুতে জানেই অৰ্থটো ফ্লেছ কাৰ্ড বুলি কয়। গতিকে সেই ফ্লেছ কাৰ্ডবোৰ আই ভিজন ভাল হয় বুলি কয় বেবীৰ। চেষ্টা কৰি চাওঁ। সেইবোৰ আমিনো ক'ত পাইছিলোঁ হয়নে? মা দেউতাহঁতেনো সৰুতে আমাৰ সময়তনো এইবোৰৰ কোনো ধৰণৰ প্ৰয়োভৰেই নাছিল, হয় নাই? কিন্তু আজিকালি সময় সলনি হ'ল, বস্তু নতুন নতুন উদ্ভাৱন হ'ল। গতিকে চাওঁচোন, এই সময়ৰ লগতে আমিও আগবাঢ়োঁ, ভালখিনি আমি গ্ৰহণ কৰোঁ, যিখিনি অপ্ৰয়োজনীয় সেইখিনি আমি নাইকিয়া কৰিম, হয়নে? বা গ্ৰহণ নকৰোঁ। গতিকে ফ্লেছ কাৰ্ডবোৰ মই কিনা নাই, কাৰণ যিখিনি বস্তু নিজৰ ক্ৰিয়েটিভিটি কৰি যদি বনাব পাৰোঁ, মই আৰ্টিষ্টো নহয় কিন্তু দেই, কিন্তু চেষ্টা কৰিছোঁ। আপোনালোকক দেখাম বাৰু কেনেকুৱা ফ্লেছ কাৰ্ড বনাইছোঁ মই। আৰু আপোনালোকে ইউটিউবত বা পিণ্টাৰেষ্টত চাৰ্চ কৰিলে দেখাই পাব ফ্লেছ কাৰ্ড বুলি। মই দুখনমান বনাইছোঁ হাঁহিৰ কাৰণে। তাই চাব পাৰিব, কেতিয়াবা মানে খুব কান্দে, গতিকে তাইক আমনি কৰি থকা সময়ত তাইক ডিষ্ট্ৰেক্ট কৰিবলৈ এনেকুৱা ধৰণৰ কাৰ্ড বনাব পাৰি বুলি মই ইউটিউবৰ পৰাই শিকিছোঁ। গতিকে আহকচোন আপোনালোকক দেখুৱাওঁ কেনেকুৱা ধৰণৰ ফ্লেছ কাৰ্ড বনাইছোঁ। নাহাঁহিব আকৌ দেই, একেবাৰে মই ছবিত ভাল